নমস্কাৰ জনাইছো মই প্ৰেৰণা শৰ্মা নলবাৰীৰ পৰা আজি অফাৰ মূল্যৰ ননী কটন মেখেলা চাদৰ আকৌ লৈ আহিছো যদি পছন্দৰ ভিতৰত পৰে বুকিং কৰিব বুকিং নম্বৰটো কৈ দিছো 7000282292 অনলাইন যোগে সকলো ঠাইৰ পৰা কাপোৰবোৰ ক্ৰয় কৰিব পাৰিব শিপিং চাৰ্জ থাকিব 70 रुपीस ভিডিওবোৰ কন্টিনিউ শেয়াৰ কৰিব যেহেতু শেয়াৰৰ ওপৰত গিফট থাকে আজি শেয়াৰ কৰা সকলৰ ভিতৰত শেয়াৰ উইনাৰ হৈছে গীতিকা গগৈ আজি শেয়াৰ উইনাৰ হৈছে গীতিকা গগৈ আপুনি মোৰ দোকানত আহি আপোনাৰ শেয়াৰ কৰা উপহাৰটি লৈ যাব পাৰিব আৰু যদি আপুনি নলবাৰী নহয় অনচাইড হয় তেতিয়াহলে মোৰ স্ক্ৰিনত দিয়া নম্বৰত আপোনাৰ এড্ৰেছটি পঠাই দিব মই আপোনাৰ শেয়াৰ কৰা উপহাৰটি পঠাই দিম আৰু মই পিন্ধি থকা এনেকুৱা ব্ৰকেট ডিজাইনত যদি মেখেলা চাদৰ বিচাৰে এনেকুৱা ধৰণৰ মেখেলা চাদৰো আছে যদি পছন্দৰ ভিতৰত পৰে এনেকুৱা ধৰণৰ মেখেলা চাদৰ পাব আহিব এবাৰ প্ৰেৰণা ষ্টৰত চাব পাৰিব এই কালাৰ কেইটা দেচোন ব্ৰকেটৰ মই পিন্ধি থকা এই জৰাটোৰ নিচিনা যদি বিচাৰে এইকেইটা কালাৰ আছে আহিব বাইদেউ এটা কালাৰ একেবাৰে ধুনীয়া কালাৰ এইটো কালাৰ আছে মই পিন্ধি থকা জৰাটোৰ দৰে সেম নেক্সট এটা কালাৰ আছে এটা কালাৰ একেবাৰে ধুনীয়া এই কালাৰটো যদি এনেকুৱা ধৰণৰ মেখেলা চাদৰ বিচাৰে মোৰ তাত আছে আহিলে পাব চাব পাৰিব আৰু অনলাইন যোগেও ল'ব পাৰিব কালাৰ ঢেৰ আছে এনেকুৱা ধৰণৰ মেখেলা চাদৰ ব্ৰকেট ডিজাইনত গাটো সম্পূৰ্ণ উকা থাকিব আঁচলৰ ডিজাইনটো একেবাৰে হেভিকে ৰখা হৈছে আৰু মেখেলাখন ব্ৰকেট ডিজাইনত আছে নেক্সট দেখুৱাই দিছো 1250ৰ ফিক্স পাৰিৰ মেখেলা চাদৰ কালি এযোৰ দিছিলো বহুতে বিচাৰিছিলে যিসকলে নাপালে আজি এই কালাৰটো চাব পাৰে এই কাপোৰযোৰ 1250 টকাত ল'ব পাৰিব সেলফ পাৰিৰ ননী কটন মেখেলা চাদৰ অফাৰ মূল্য মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব পিংকি দাস শ্বেয়াৰ কৰিছো বা বুলি কৈছে ধন্যবাদ প্ৰণতি কলিতা গুড ইভিনিং বুলি কৈছে গুড ইভিনিং লগতে শ্বেয়াৰ কৰিছে শ্বেয়াৰ কৰা সকলক বহুত বহুত মৰম এইখন ইয়াৰে মেখেলাখন সেলফ পাৰিৰ মেখেলা চাদৰ কালি এযোৰ দিছিলো 1250ত বহুত সেই কাপোৰযোৰৰ একচুয়ালি হেৰি আহিছিলে অৰ্ডাৰ আহিছিলে যেটো এটা পিছে আছিলে ল'ব নোৱাৰিলো অৰ্ডাৰ নেক্সট আজি এই কাপোৰযোৰ আহিছে যদি এই কাপোৰযোৰ পছন্দৰ ভিতৰত পৰিছে চাব পাৰিব সেলফ পাৰিৰ মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব এইখন ইয়াৰে মেখেলাখন এইটো ব্লাউজৰ পিস হাই বা আহি গলো আপোনাৰ লাইভ চাব বুলি কৈছে কৰবি গগৈ ধন্যবাদ শিক্ষামণি তালুকদাৰ কাপোৰবোৰ ভাল লাগিছে বুলি কৈছে যদি কাপোৰযোৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো লৈ ল'ব অফাৰত ল'ব পাৰিব মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব একেবাৰে ধুনীয়া হয় কাপোৰযোৰ যদি পছন্দৰ ভিতৰত পৰিছে এই কাপোৰযোৰ স্ক্ৰিনশ্বটটো লৈ ল'ব অফাৰ মূল্য মাত্ৰ 1250 টকাত মাটিহালৰ মেখেলা চাদৰ ল'ব পাৰিব ননী কটন নেক্সট এযোৰ দেখুৱাই দিছো এটা কালাৰ গৰম লাগিছে এইযোৰ আছে এই কাপোৰযোৰ অফাৰ মূল্য 1250 টকাত ল'ব পাৰিব শিক্ষামণি কাপোৰবোৰ ভাল লাগিছে বুলি কৈছে ধন্যবাদ নাইস কালাৰ বা বুলি কৈছে পিংকি দাস কৰবি গগৈ ধুনীয়া লাগিছে কাপোৰবোৰ বুলি কৈছে এইযোৰ আছে অফাৰ মূল্য মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব যদি পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো লৈ ল'ব স্ক্ৰিনশ্বটটো ল'ব পাহৰি নাযাব দোকানত আহি কাপোৰবোৰ বিচাৰিলে স্ক্ৰিনশ্বটটো ল'লে উলিয়াই দিয়াত সুবিধা হয় সেইকাৰণে কৈছো যিসকলে কাপোৰবোৰ ভাল লাগে ল'ম বুলি ভাবে স্ক্ৰিনশ্বটটো ল'ব পাহৰি নাযাব কনিতা ডেকা বা ধুনীয়া লাগিছে শ্বেয়াৰ ডান বুলি কৈছে শ্বেয়াৰ কৰা সকলক বহুত বহুত মৰম এইখন ইয়াৰে মেখেলা এখন মেখেলাখন একেবাৰে ওপৰলৈকে ফুল আছে এইকেইটা সাইড পাৰি
আৰু এইটো ব্লাউজৰ পিচ অফাৰ মূল্য 1250 টকা এইখন চাদৰখন দহি কৰাই আছে কাপোৰযোৰত পকোৱা দহি কৰাই আছে যদি পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো লৈ ল'ব এই কাপোৰযোৰ ইন্দু বা গুড ইভিনিং একেবাৰে ধুনীয়া নেক্সট এযোৰ দেখুৱাই দিছো এইযোৰ আছে যদি এই কাপোৰযোৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো লৈ ল'ব অফাৰ মূল্য 1250 টকা সংগীতা মেধি নাইস বুলি কৈছে এইখন ইয়াৰে মেখেলাখন অনলাইন যোগে সকলো ঠাইৰ পৰা কাপোৰবোৰ ল'ব পাৰিব শিপিং চাৰ্জ থাকিব 70 रुपीस বটল গ্ৰীনযোৰ বহুত ভাল লাগিছে বুলি কৈছে এইখন ইয়াৰে মেখেলাখন এইখন মেখেলাখন যদি পছন্দৰ ভিতৰত পৰিছে এই কাপোৰযোৰ স্ক্ৰিনশ্বটটো লৈ ল'ব 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব এইকেইটা সাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ কৰবি গগৈ লাভলি বুলি কৈছে শগুন্তলা বাই কৈছে গুড ইভিনিং বুলি গুড ইভিনিং ৰঞ্জু গোস্বামী বৰ ধুনীয়া লাগিছে বুলি কৈছে যদি এই কাপোৰযোৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো লৈ ল'ব মাটিহালৰ ননী কটন মেখেলা চাদৰ অফাৰ মূল্য মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব একেবাৰে ধুনীয়া কালাৰটো শেৱালী দেৱী কাপোৰযোৰ বৰ ভাল লাগিছে বুলি কৈছে বাইদেউ ধন্যবাদ যদি কাপোৰযোৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো লৈ ল'ব নেক্সট এযোৰ দেখুৱাই দিছো এছ কালাৰত টাইমলাইন আৰু গ্ৰুপত শ্বেয়াৰ কৰিছো বুলি কৈছে ইন্দুবাই এইযোৰ আছে এছ কালাৰত অফাৰ মূল্য 1250 টকাত ল'ব পাৰিব এছ কালাৰটো একেবাৰে ধুনীয়া দীপিকা বেজবৰুৱা শ্বেয়াৰ কৰিছো বুলি কৈছে শ্বেয়াৰ কৰা সকলক বহুত বহুত মৰম এইখন মেখেলাখন এইখন মেখেলাখন স্ক্ৰিনশ্বটটো লৈ ল'ব যদি পছন্দৰ ভিতৰত পৰিছে অফাৰ মূল্য মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব এইকেইটা সাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ চাদৰখন যদি পছন্দৰ ভিতৰত পৰিছে এই কাপোৰযোৰ স্ক্ৰিনশ্বটটো লৈ ল'ব অফাৰ মূল্য 1250 টকা শেৱালী বাইদেৱে কৈছে এইযোৰ বৰ ভাল লাগিছে বুলি কৈছে বাইদেউ ল'ব পাৰিব একেবাৰে ধুনীয়া কম মূল্যত ধুনীয়া কাপোৰ দীপিকা বেজবৰুৱা মজা লাগিছে বা বুলি কৈছে নেক্সট এযোৰ দেখুৱাই দিছো মুনু ডেকা গুড ইভিনিং এইযোৰ আছে অফাৰ মূল্য 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব শিপিং চাৰ্জ থাকিব এইখন ইয়াৰে মেখেলাখন এইখন মেখেলাখন যদি পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো লৈ ল'ব এইকেইটা সাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ এইখন চাদৰখন অফাৰ মূল্য 1250 টকা মাটিহালৰ ননী কটন মেখেলা চাদৰ যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ ল'ব বৰ্ণালী ডেকা গুড ইভিনিং বুলি কৈছে গুড ইভিনিং সংগীতা মেধি শ্বেয়াৰ ডান বুলি কৈছে শ্বেয়াৰ কৰা সকলক বহুত বহুত মৰম আৰু ধন্যবাদ জনাইছো ববিতা কলিতা বিউটিফুল কালেকশ্যন বুলি কৈছে ৰূপালী শৰ্মা বাইদেউ ভালে আছে ৰূপালী বাইদেউ ভেৰি বিউটিফুল কালেকশ্যন বুলি কৈছে ববিতা কলিতা ৰেগুলাৰ শ্বেয়াৰ কৰি আছো দেই বুলি কৈছে হয় নেকি বাইদেউ ধন্যবাদ কন্টিনিউ শ্বেয়াৰ কৰি থাকক
যদি পচন্দৰ ভিতৰত পৰিছে এই কাপোৰযোৰ স্ক্ৰীনশ্বটটো লৈ ল'ব। অফাৰ মূল্য মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাই দিছো। এইযোৰ আছে একেবাৰে ধুনীয়া। এই কাপোৰযোৰ অফাৰ মূল্য 1250 টকাত ল'ব পাৰিব। জ্ঞানজ্যোতি তালুকদাৰ শ্বেয়াৰ কৰি আছো বা মোৰ নামটো কেতিয়া আহিব গিফ্টত? নিশ্চয় লিখি ল'ম মই তোমাৰ নামটো গিফ্টত। শ্বেয়াৰ কৰি থাকিবা কণ্টিনিউ। নিশ্চয় যিসকলে ৰেগুলাৰ শ্বেয়াৰ কৰি আছে নিশ্চয় গিফ্ট পাবয়ে, নিশ্চয় দিম গিফ্ট। কৰবী গগৈ ৰেগুলাৰ শ্বেয়াৰ কৰি আছো দে বুলি কৈছে। হয় বাইদেউ, আপোনাক এবাৰ গিফ্ট দিছো চাগে ন মই, কৰবী বাইদেউ। বৰ্ণালী ডেকা বিউটিফুল কালেকশ্যন বুলি কৈছে, ধন্যবাদ। শগুন্তলা বাই কৈছে শ্বেয়াৰ কৰিছো বুলি। শ্বেয়াৰ কৰা সকলক বহুত বহুত মৰম। এইখন ইয়াৰে মেখেলাখন একেবাৰে ধুনীয়া। এই কাপোৰযোৰ অফাৰ মূল্য 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এইখন মেখেলাখন, এইকেইটা চাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ। যদি কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। অনলাইন যোগে কাপোৰবোৰ ক্ৰয় কৰিব পাৰিব আৰু মোৰ দোকানত আহিও কাপোৰবোৰ চাই ক্ৰয় কৰিব পাৰিব। দোকানখনৰ এড্ৰেছটো হৈছে নলবাৰী PNC ৰোড প্ৰেৰণা ষ্ট'ৰ। একেবাৰে ধুনীয়া কিন্তু এই কাপোৰযোৰ। যদি পচন্দৰ ভিতৰত পৰিছে এই কাপোৰযোৰ স্ক্ৰীনশ্বটটো লৈ ল'ব। ইন্দুবাই কৈছে টাইমলাইন আৰু গ্ৰুপত শ্বেয়াৰ কৰিছো বুলি কৈছে। ইন্দুবা বহুত বহুত ধন্যবাদ। এইযোৰ আছে, এই কালাৰটো ধুনীয়া। অফাৰ মূল্য 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। পিংকি ডেকা ৰেগুলাৰ শ্বেয়াৰ কৰি আছো বুলি কৈছে। নিৰ্মালী ডেকা বিউটিফুল কালেকশ্যন। পুষ্পাঞ্জলি বৰ্মন বাও কালেকশ্যন বুলি কৈছে। দীপা হালৈ কাপোৰবোৰ বৰ ধুনীয়া লাগিছে বুলি কৈছে। শ্বেয়াৰ কৰিছো, আগুৱাই যাওক বুলি কৈছে, ধন্যবাদ। এইখন মেখেলাখন কৰবী গগৈ নাই দিয়া বুলি কৈছে। চাই লওঁ তেতিয়াহ'লে বেলেগ কৰবী গগৈ নে, কিন্তু এবাৰ দিয়া যেন লাগে মোৰ কৰবী গগৈ নামটো। এইখন মেখেলাখন যদি এই কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। অফাৰ মূল্য 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। এইখন মেখেলাখন, এইকেইটা চাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ। বৰ্ণালী ডেকা শ্বেয়াৰ কৰি দিছো বুলি কৈছে, দিয়াৰ ধন্যবাদ। যদি কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। কালাৰটো কিন্তু একেবাৰে ধুনীয়া কালাৰ। কালাৰটো একেবাৰে ধুনীয়া। ইয়াতে মোবাইলত কেনেকুৱা দেখিছে নাজানো, কিন্তু ৰিয়েলত কালাৰটো একেবাৰে ধুনীয়া। মই আপোনাৰ এবাৰো পোৱা নাই বুলি কৈছে। হয় কৰবী বাইদেউ, মই এবাৰ চাই ল'ম। আপুনি মোক ভিডিঅ'টো চেঞ্জ হোৱাৰ পিছত হাই বুলি মোৰ হোৱাটছএপ নম্বৰটোত মেছেজ এটা কৰিবচোন। বৰ্ণালী ডেকা শ্বেয়াৰ কৰাৰ বাবে বহুত বহুত মৰম। যদি এই কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। অফাৰ মূল্য মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। নেক্সট আৰু এটা কালাৰ দেখুৱাই দিছো। এইযোৰ আছে, এই কাপোৰযোৰ অফাৰ মূল্য মাত্ৰ 1250 টকাত ল'ব পাৰিব। এইখন ইয়াৰে মেখেলাখন, এইখন মেখেলা। বিজুবা শ্বেয়াৰ কৰিছো বুলি কৈছে, ধন্যবাদ বিজুবা। এইকেইটা চাইড পাৰি আৰু এইটো ব্লাউজৰ পিচ। যোৱা মাহত আপোনাৰ দোকানত গৈছিলো আৰু এযোৰ মেখেলা চাদৰ আনিছো।
মাজে মাজে ভিডিঅ' চাই থাকো বুলি কৈছে, ভাল লাগিছে কাপোৰবোৰ বুলি কৈছে অলকা ডেকা। ধন্যবাদ বাইদেউ, ধুনীয়াকে যে কমেণ্টটো কৰিছে তাৰ বাবে ধন্যবাদ। আহিব দোকানত, আকৌ নতুন নতুন কালেকশ্যন আহিছে, এবাৰ আহিব চাব পাৰিব। কৰবী গগৈ বেলেগ চেম মই নহয় বুলি কৈছে, হয় নেকি বাইদেউ? আপুনি মেছেজ এটা মোক কৰিব যেতিয়া ভিডিঅ'টো শেষ হ'ব। মোৰ 7002822292 এই নম্বৰটোত মোক হাই বুলি মেছেজ এটা কৰি দিব, মই চাই ল'ম এবাৰ। অলকা বৰ্মন, ধুনীয়া লাগিছে বুলি কৈছে বাইদেউ। ভালে আছে অলকা বাইদেউ? বিজু কলিত, বিজুবাই কৈছে ময়ো পোৱা নাই। বিজুবা কি পোৱা নাই? গিফ্ট পাইছেতো এবাৰ বিজুবা। যদি এই মেখেলা চাদৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। অফাৰ মূল্য মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। একেবাৰে ধুনীয়া হয় কালাৰটো। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। অফাৰ মূল্য মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। নেক্সট এযোৰ দেখুৱাই দিছো, এই মেহেন্দি কালাৰ, একেবাৰে ধুনীয়া এই কালাৰটো। গীতাঞ্জলি দেৱী ভাল লাগিছে বুলি কৈছে। এই কাপোৰযোৰ কিন্তু একেবাৰে ধুনীয়া। অফাৰ মূল্য 1250 টকাতে দিয়া হৈছে এই কাপোৰযোৰ। এইখন ইয়াৰে মেখেলাখন, কালাৰটো একেবাৰে ধুনীয়া হয়। এইকেইটা চাইড পাৰি, আৰু এইটো ব্লাউজৰ পিচ। বিজুবাই কৈছে এবাৰহে পাইছো বুলি। বিজুবাই এবাৰহে পাইছে ন, দিম আৰু দিম। ইন্দুবাই কৈছে কম দামত কাপোৰ লবলৈ হলে আহক প্ৰেৰণা ষ্টৰত বুলি কৈছে। ইন্দুবাই ধুনীয়াকে কৈছে, কম দামত কাপোৰ লবলৈ হলে প্ৰেৰণা ষ্টৰত আহক বুলি কৈছে। এইখন চাদৰখন যদি এই কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। মাত্ৰ 1250 টকাত এই কাপোৰযোৰ ল'ব পাৰিব। কালাৰটো কিন্তু একেবাৰে ধুনীয়া। অফাৰ মূল্য 1250 টকাতে ল'ব পাৰিব এই কাপোৰযোৰ। মাটিশালৰ ননী কটন, পিংকি দাস নাইচ কালাৰ বুলি কৈছে। বৰ্ণালী ডেকা বাও ধুনীয়া লাগিছে বুলি কৈছে। এতিয়া দেখুৱাই দিছো 150 নাইটি, আকৌ ৰিষ্টক হৈছে। যিসকলে পোৱা নাছিল চাব পাৰিব। 150 নাইটি, অলপ দিব লাগিছিল আৰু কেইটামান। শ্লিভলেছ দিছ নাইটি, কেইটা শ্লিভলেছ দিয়া। যি নাইটি কেইটাক আপোনালোকে বহুখিনি মৰম দিছে, মাত্ৰ 150ত ল'ব পাৰিব এই নাইটিটো। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। নেক্সট এটা আছে, এইকেইটা হাত থকাৰ ভিতৰত। হাত থকা বিলাক যিবিলাক আছে এইবিলাক চাইজটো ডাঙৰ হয়। মাত্ৰ 150ত ল'ব পাৰিব এই নাইটিটো। শ্লিভলেছ দিয়া কেইটামান। এটা আছে, মাত্ৰ 150ত এই নাইটিটো ল'ব পাৰিব। নেক্সট এটা আছে, অফাৰ মূল্য মাত্ৰ 150ত ল'ব পাৰিব। দীপা বেজবৰুৱা, মই পোৱা নাই বুলি কৈছে। গিফ্ট নিশ্চয় দিম। যিসকলে শ্বেয়াৰ কৰি আছে নিশ্চয় গিফ্ট পাব। কালাৰ কম্বিনেশ্যন বিউটিফুল বুলি কৈছে ববিতা কলিতা। যদি এই নাইটিটো পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। নেক্সট আৰু এটা দেখুৱাই দিছো, এটা ধুনীয়া আছে, মাত্ৰ 150তে ল'ব পাৰিব এই নাইটিটো। একেবাৰে ধুনীয়া, 150ত দি থকা হৈছে। দুৰ্গা পূজাত লম কাপোৰ আপোনাৰ দোকানত বুলি কৈছে গীতাঞ্জলি বাইদেৱে। নিশ্চয় আহিব বাইদেউ। দুৰ্গা পূজা আহিলে বেছি দিন নাই। নেক্সট এটা নাইটি আছে, 150ত এই নাইটিটো ল'ব পাৰিব। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো লৈ ল'ব। নেক্সট এটা কালাৰ, মাত্ৰ 150ত ল'ব পাৰিব। অফাৰ মূল্য 150ত ল'ব পাৰিব। তৃষ্ণা বাইদেউ শ্বেয়াৰ কৰি আছো, ময়ো মোকো দিব গিফ্ট বুলি কৈছে। তৃষ্ণা নিশ্চয় দিম গিফ্ট, কণ্টিনিউ শ্বেয়াৰ কৰি থাকা। আজি লাইভ চাব নাপালো মই বুলি কৈছে শিখা তালুকদাৰ। একো নাই, শ্বেয়াৰ কৰি দিবা, পিছত চাই ল'বা।
শ্বেয়াৰ কৰি দিছো। বা মোক ৱাইন কালাৰৰ কাপোৰ দিব বা বুলি কৈছে শিখা। ৰাতিপুৱা যে কথা পাতিছিলো ন, হয়নে শিখা তালুকদাৰ? হয়, নিশ্চয়। মই একচুৱেলি ফটো ল'ব পাহৰিয়ে থাকিলো, কাষ্টমাৰ আছে। মই ফটোটো লৈ ৱাইন কালাৰৰ কাপোৰ যিখিনি আছে অফাৰ মূল্যৰ মই দি আছো। ফ্ৰক আনিব বা কটনৰ আমি পিন্ধিব পৰা কটনৰ ফ্ৰক আছে মোৰ তাত। কটনৰ ফ্ৰক আছে ধুনীয়াকে। ভাল লাগিছে নাইটি বুলি কৈছে পিংকি দাস। শিখা তালুকদাৰ কটনৰ ফ্ৰক পাবা এটা। যদি তুমিয়ে হয়, দিনত যে মোক ফোন কৰিছিলা, যদি তুমি হয়, আৰু যদি নহয় তেতিয়াহ'লেও মোক হোৱাটছএপত হাই বুলি মেছেজ এটা কৰি দিলে হ'ল লাইভটো চেছ হোৱাৰ পিছত। পূৰ্ণিমা নাইচ বুলি কৈছে। যদি পচন্দৰ ভিতৰত পৰিছে এই নাইটিটো স্ক্ৰীনশ্বটটো লৈ ল'ব। অফাৰ মূল্য মাত্ৰ 150ত ল'ব পাৰিব। নেক্সট এটা দেখুৱাই দিছো ভি-নেকত। এই নাইটিটো 150ত ল'ব পাৰিব। প্ৰতিযোৰ কাপোৰে ধুনীয়া লাগিছে বুলি কৈছে। ভিডিঅ'বোৰ কণ্টিনিউ শ্বেয়াৰ কৰি থাকিব, যিহেতু শ্বেয়াৰ ওপৰত হয় বা বুলি কৈছে। ঠিক আছে, মই পাহৰি আছো। একচুৱেলি ভিডিঅ'টো চেছ হোৱাৰ পিছত মই ফটোখিনি দি আছো। ভিডিঅ'বোৰ কণ্টিনিউ শ্বেয়াৰ কৰি থাকিব, যিহেতু শ্বেয়াৰৰ ওপৰত গিফ্ট থাকে। আজি শ্বেয়াৰ কৰা সকলৰ ভিতৰত শ্বেয়াৰ উইনাৰ হৈছে জ্যোতিকা গগৈ। আজি শ্বেয়াৰ উইনাৰ হৈছে জ্যোতিকা গগৈ। আপুনি মোৰ দোকানত আহি আপোনাৰ শ্বেয়াৰ কৰা উপহাৰটি লৈ যাব পাৰিব। মোৰ দোকানখনৰ এড্ৰেছটো হৈছে নলবাৰী PNC ৰোড, প্ৰেৰণা ষ্ট'ৰ। থানা চকৰ পৰা আহিলে প্ৰথম কল্পনা ষ্টুডিঅ' পাব, তাৰপিছত গাঁৱলীয়া বেংকটো পাব। গাঁৱলীয়া বেংকটোৰ পৰা 10-12খন দোকান এৰিয়ে মোৰ দোকানখন একেবাৰে হাতখলাত সোমোৱা ৰাস্তাটোৰ অপজিট চাইডত। আৰু যদি বাটাছ চকৰ পৰা আহে বৰুৱা ফাৰ্মাচীখন পাব। বৰুৱা ফাৰ্মাচীৰ পৰা 6-7খন দোকান এৰিয়ে মোৰ দোকানখন। দোকানখনৰ নামটো হৈছে প্ৰেৰণা ষ্ট'ৰ। এবাৰ আহিব দোকানত। সকলোবোৰ আইটেম মতে অফাৰ দি থকা হৈছে। অফাৰ মূল্যত ল'ব পাৰিব। ময়ে হয়, মৰ্ণিঙত ফোন কৰাজনী হয়, গম পালো। মই ফটো দি আছো, পাহৰি আছিলো। একচুৱেলি কাষ্টমাৰ আছিল। মই লাইভটো চেছ কৰি তোমাক ফটোখিনি দি আছো। আজিলৈ এৰিছো। নমস্কাৰ, ধন্যবাদ।